মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 10ৰ ছায়েন্সৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লেচনটোৰ কেইটামান কুৱেশ্যন আনচাৰ তোমালোকলৈ আগবঢ়ালোঁ। কুৱেশ্যন 1, পোহৰ কি? আৰু ইয়াৰ আনচাৰ হ'ব, পোহৰ এবিধ শক্তি যি শক্তিয়ে আমাক চাৰিওকাষৰ বস্তুবোৰ দেখাত সহায় কৰে। কুৱেশ্যন 2, আমি কেনেকৈ দেখোঁ? কোনো বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিলে তাৰ এটা সৎ প্ৰতিবিম্ব আমাৰ চকুৰ পৰ্দাত সৃষ্টি হয়। তেতিয়া চকুৰ স্নায়ুৰ সহায়ত এই অনুভূতি আমাৰ মগজুলৈ যায় আৰু বস্তুটো আমি দেখা পাওঁ। নেক্সট কুৱেশ্যন হ'ল, পোহৰৰ প্ৰতিফলন কাক বোলে? আনচাৰ, এটা মাধ্যমৰ মাজেৰে অহা পোহৰ ৰশ্মি আন এটা অস্বচ্ছ মাধ্যমত খুন্দা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বোলে। নেক্সট কুৱেশ্যন, পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা কি কি? আৰু ইয়াৰ আনচাৰ হ'ল, প্ৰথম নিয়ম, আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। আৰু দ্বিতীয় নিয়ম, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলতে থাকে। কুৱেশ্যন 5, সমতল দাপোনত গঠিত প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ লিখা। আনচাৰ, সমতল দাপোনত গঠিত প্ৰতিবিম্ব অসৎ আৰু থিয়। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় সমান। আৰু প্ৰতিবিম্ববোৰ পাৰ্শ্বীয়ভাৱে বিলোমিত হয়। অৰ্থাৎ লক্ষ্যবস্তুৰ বাওঁফালটো প্ৰতিবিম্বত সোঁফাল যেন লাগে আৰু লক্ষ্যবস্তুৰ সোঁফালটো প্ৰতিবিম্বত বাওঁফাল যেন লাগে। কুৱেশ্যন 6, সৎ আৰু অসৎ প্ৰতিবিম্বৰ পাৰ্থক্যবোৰ লিখা। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰত আমি লিখিম, সৎ প্ৰতিবিম্ব সদায় ওলোটাকৈ সৃষ্টি হয়, কিন্তু অসৎ প্ৰতিবিম্ব সদায় থিয়কৈ সৃষ্টি হয়। সৎ প্ৰতিবিম্ব পোহৰ ৰশ্মিৰ প্ৰকৃত ছেদবিন্দুৰ দ্বাৰা গঠিত, আনহাতে অসৎ প্ৰতিবিম্ব পোহৰ ৰশ্মিৰ আপাত ছেদবিন্দুৰ দ্বাৰা গঠিত। সৎ প্ৰতিবিম্বৰ প্ৰকৃত অস্তিত্ব আছে আৰু সেইবাবে ইয়াক পৰ্দাত পেলাব পাৰি, কিন্তু অসৎ প্ৰতিবিম্বৰ কোনো অস্তিত্ব নাই আৰু পৰ্দাত পেলাব নোৱাৰি। কুৱেশ্যন 7, গোলাকাৰ দাপোন বুলিলে কি বুজা? আৰু গোলাকাৰ দাপোনৰ মেৰু, ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, মুখ্য অক্ষ আৰু মুখ্য ফোকাছৰ সংজ্ঞা দিয়া। ইয়াৰ আনচাৰ হ'ল, যি দাপোন কোনো এটা গোলকৰ অংশ বিশেষ তাকে গোলাকাৰ দাপোন বোলে। এতিয়া একাধিক ক্ৰমে সংজ্ঞাবোৰ দি যাম। মেৰু, গোলাকাৰ দাপোন এখনৰ প্ৰতিফলক পৃষ্ঠৰ কেন্দ্ৰবিন্দুটোকে দাপোনখনৰ মেৰু বোলে। ভাঁজকেন্দ্ৰ, গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰকে দাপোনখনৰ ভাঁজকেন্দ্ৰ বোলে। ভাঁজ ব্যাসাৰ্ধ, গোলাকাৰ দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী ৰেখাখণ্ডই হ'ল দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ। মুখ্য অক্ষ, গোলাকাৰ দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালকে মুখ্য অক্ষ বুলি কোৱা হয়। মুখ্য ফোকাছ, গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুত মিলিত হয় অৱতল দাপোনৰ ক্ষেত্ৰত, নাইবা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে উত্তল দাপোনৰ ক্ষেত্ৰত। এই নিৰ্দিষ্ট বিন্দুটোকে গোলাকাৰ দাপোনৰ মুখ্য ফোকাছ বোলে। এতিয়া তোমালোকক কেইটামান শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনৰ, অৰ্থাৎ 1 মাৰ্কৰ কুৱেশ্যনৰ উত্তৰ কৰি দিম। এই প্ৰশ্নবোৰৰ প্ৰথমটো হ'ল, কি চৰ্তত সমতল দাপোনত আপতিত পোহৰ ৰশ্মি এটা প্ৰতিফলনৰ পিছত একে পথেৰে উভতি যাব? চৰ্তটো হ'ল, পোহৰ ৰশ্মি সমতল দাপোনৰ পৃষ্ঠখনৰ লম্বভাৱে আপতিত হ'ব লাগিব। দ্বিতীয় কুৱেশ্যনটো হ'ল,
লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ বাবে অসৎ থিয় আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰা দাপনবিধ কি? আৰু ইয়াৰ উত্তৰ সমতল দাপন। থাৰ্ড কুৱেশ্যন, লক্ষ্যবস্তু ক'ত ৰাখিলে অৱতল দাপনে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব? আনচাৰটো হ'ল মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজত লক্ষ্যবস্তু ৰাখিলে আমি এই ধৰণৰ প্ৰতিবিম্ব পাম। ফ'ৰ্থ কুৱেশ্যন, উত্তল দাপনত গঠিত প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি? আনচাৰ হ'ব লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ বাবে উত্তল দাপনত গঠিত প্ৰতিবিম্ব সদায় অসৎ থিয় আৰু সংকুচিত, অৰ্থাৎ লক্ষ্যবস্তুতকৈ ইয়াৰ আকাৰ সদায় সৰু হ'ব। ফিফ্থ কুৱেশ্যন, কোনবিধ দাপনক অভিসাৰী দাপন বুলি কোৱা হয়? আনচাৰ অৱতল দাপনক। কুৱেশ্যন 6, কোনবিধ দাপনক অপসাৰী দাপন বোলা হয়? আৰু ইয়াৰ আনচাৰ হ'ব উত্তল দাপনক। প্ৰথম অংশৰ কুৱেশ্যন আনচাৰ ইমানেই। ধন্যবাদ।